নমস্কাৰ মই আজি ঋতুমণি বাগলাৰীয়ে আপোনালোকৰ আগত এটি নতুন ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে কুমলীয়া ঔটেঙা কঁঠাল গুটিৰে ৰন্ধা মাছৰ আঞ্জা। আপোনালোকে চাগে সকলোৱে বনাব জানে, সকলোৱে পৰিচিত হ'লেও তথাপিতো কেনেদৰেনো মই পিঁয়াজ আদা নহৰু নিদিয়াকৈ বনাইছোঁ আহকচোন এবাৰ চাওঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই ঔটেঙা লৈছোঁ 4টা, এনেদৰে কাটি লৈছোঁ। লগতে লৈছোঁ কঁঠাল গুটি কেইটামান, জিৰা পাউডাৰ লৈছোঁ 1 চামুচ, পাঁচফোৰণ 1 চামুচ, তেজপাত এখিলা, কেঁচা জলকীয়া 4টা, সোৱাদ অনুসৰি নিমখ আৰু হালধি লৈছোঁ। এতিয়া 5 পিচ বাহু মাছৰ পিচ ভালদৰে হালধি নিমখ সানি এনেদৰে এখন পেন পাতি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এয়া দেখিছেনে, ৰঙচুৱা হোৱালৈ মই এতিয়া এইখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰ পাছত এখন পেন পাতি মই তাত এখিলা তেজপাত, পাঁচফোৰণ দি আৰু কেঁচা জলকীয়া 4টা দি ভালদৰে ৰঙচুৱা নোহোৱালৈ এনেদৰে ভাজি লৈছোঁ। ভজাৰ পাছত মই কঁঠাল গুটিকেইটাও এইদৰে দি অলপ ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। তাৰ পাছত এইবাৰ মই কাটি লোৱা ঔটেঙা কেইডোখৰো এইদৰে দি দিছোঁ। দিয়াৰ পাছত মই অকণমান সময় লৰাই লৈছোঁ। ইয়াত মই কোনো পিঁয়াজ আদা ৰচুন ব্যৱহাৰ কৰা নাই, অকল মই ফোৰণতেই বনাইছোঁ। তাৰ পাছত এয়া দেখিছেনে, হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ, জিৰা পাউডাৰ দি দিছোঁ 1 চামুচ দি এনেদৰে মই লৰাই ল'ম। এয়া এইদৰে লৰাই লৈছোঁ, দেখিছেনে কিমান সুন্দৰ হৈছে দেখিবলৈ। তাৰ পাছত মই ঢাকনখন লগাই অন্ততঃ 10 মিনিটমান এইদৰে থৈ দিম। থোৱাৰ পাছত এয়া চাওকচোন, তাৰ ওপৰতে মই এবাৰ ফ্ৰাই কৰি লোৱা মাছকেইডোখৰ দি দিছোঁ। এয়া দিয়াৰ পাছত মই অলপ লৰাই লৈছোঁ এনেদৰে। এয়া দেখিছেনে, লৰোৱাৰ পাছত মই ইয়াত এতিয়া 1.5 গিলাচমান পানী দিম। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী পানী দিব, যিমান আপোনালোকে পাতল কৰে ডাঠ কৰে। এয়া দেখিছেনে, মই ধুনীয়াকৈ লৰাই লৈছোঁ। এয়া এইবাৰ ঢাকনখন দি অন্ততঃ 15 বা 17 মিনিটমান আপোনালোকে থ'ব। থোৱাৰ পাছত এইবাৰ চাওকচোন, এয়া প্ৰায় মাছখিনি সিজিছেই, দেখিছেনে কিমান সুন্দৰ হৈছে। এনেদৰে অকণমান মই লৰাই লৈছোঁ। এয়া চাওক কি ধুনীয়া সুগন্ধি। এইবাৰ আকৌ অকণমান এইবাৰ 5 মিনিটমান থৈ দিম এনেদৰে। চাওকচোন দেখিছেনে, 5 মিনিটৰ পাছত মই চাইছোঁ, প্ৰায় মোৰ তৰকাৰী ৰেডি হৈ গৈছে। এয়া চাওকচোন কি সুন্দৰ ৰং হৈছে, দেখিছেনে। এয়া মোৰ তৰকাৰী তৈয়াৰ হৈ গৈছে। এইবাৰ মই গৰম ভাতৰ লগত এইদৰে পৰিৱেশন কৰিবলৈ লৈছোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব, যাতে এইদৰে নতুন ভিডিঅ' লৈ আহিলে মই নটিফিকেশ্যনবোৰ পাই থাকিম। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।